নমস্কাৰ বন্ধুসকল, লৈ আহিছোঁ আজি ৰাতিপুৱাৰ 5টা গুৰুত্বপূৰ্ণ খবৰ। কৃষিমন্ত্ৰীয়ে কৰিলে এটা বিশেষ ঘোষণা। যদি আপোনাৰ ফাৰ্মাৰ আইডি নাই তেনেহ'লে অতি সোনকালে বনাই লওক ফাৰ্মাৰ আইডি, হ'লে আপুনিও হ'ব চৰকাৰী সুবিধাৰ পৰা বঞ্চিত। ৰাজ্যৰ প্ৰতিজন কৃষকে থাকিব লাগিব ফাৰ্মাৰ আইডি, অন্যথা চৰকাৰৰ পৰা কৃষিৰ ক্ষেত্ৰত নাপাব কোনো সা সুবিধা। আপোনাৰ ফাৰ্মাৰ আইডি যদি নাই তথালিকে আবেদন কৰি লওক। পঞ্চায়তে চলিছে যোগ্য কৃষিৰ পঞ্জীয়ন প্ৰক্ৰিয়া। কৃষি বিভাগৰ কৰ্মচাৰীৰ ওপৰত মাটি নথি সৰহ পঞ্জীয়ন। অসমত এই পৰ্যন্ত আছে 24 লাখৰো অধিক পঞ্জীয়নভুক্ত কৃষক। 30 লাখ কৃষকক চৰকাৰী সা সুবিধা দিয়া লক্ষ্য চৰকাৰৰ। এতিয়াও পঞ্জীয়ন নকৰা কৃষকক অচিৰে পঞ্জীয়নৰ আহ্বান জনাইছে কৃষিমন্ত্ৰীয়ে। কৃষকৰ নিজৰ নামত মাটি থাকিলে কৰিব পাৰিব এই আবেদন। অৱশ্য কেইখনমান জিলাত এতিয়াও আৰম্ভ হোৱা নাই এই প্ৰক্ৰিয়াটো। ডিজিটেলাইজেশ্যন প্ৰক্ৰিয়া শেষ হ'লে আৰম্ভ হ'ব কৃষিৰ পঞ্জীয়ন। বিপদত পৰিল তামিলনাডুৰ চিএম বিজয় থালাপতি। মহাবিপদত তামিলনাডুৰ বিজয় থালাপতিৰ চৰকাৰ। বিজেপিকে ধৰি 3 শক্তিশালী দল একত্ৰিত টিবিকেৰ বিৰুদ্ধে। থালাপতিৰ চৰকাৰৰ বিৰুদ্ধে বিধায়ক কিনা বেচাৰ অভিযোগ কৰা হৈছে। ৰাজ্যপালৰ সন্মুখত অভিযোগ দাখিল বিজেপি, AIADMK, DMKৰ দলৰ নেতা এতিয়া একত্ৰিত হৈছে থালাপতিৰ চৰকাৰ খহাবলৈ। হৰ্চ ষ্টেণ্ডিং চৰকাৰ ক্ষমতা প্ৰয়োগ কৰি বিজয়ে চৰকাৰ চলোৱাৰ অভিযোগ। বিগত সপ্তাহত বিজয়ৰ বিৰুদ্ধে FIR দাখিলৰো দাবী উত্থাপন হৈছে। সংবিধানৰ 167 নং অনুচ্ছেদৰ অপব্যৱহাৰৰ অভিযোগ বিজয়ৰ বিৰুদ্ধে। কেবিনেটৰ মিটিঙত চৰকাৰৰ বাহিৰৰ লোকক বিজয়ে স্থান দিয়াৰ অভিযোগ। প্ৰচণ্ড গৰমৰ মাজত আহি আছে বৰষুণ, এলাৰ্ট জাৰি কৰিলে বতৰ বিজ্ঞানে। প্ৰচণ্ড গৰমৰ মাজত নেৰানেপেৰা বৰষুণৰ আগজাননী। বিজুলী ঢেৰেকণিসহ আহি আছে মঙলবাৰত বৰষুণ। গা পৰি যোৱা উৎকট গৰমৰ পৰা সকাহ পাব ৰাজ্যবাসীয়ে এতিয়া। 18খনকৈ জিলাৰ বাবে বতৰ বিজ্ঞানে কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে। প্ৰচণ্ড গৰমৰ মাজতে ক'ত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে। দক্ষিণ শালমাৰা, ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা আৰু দৰং, নগাঁও, মৰিগাঁও, পশ্চিম কাৰ্বি আংলাং, হোজাই, কাৰ্বি আংলাং, ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি, বিশ্বনাথ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া বৰষুণৰ সম্ভাৱনা আছে। বৰষুণ আহিলে অহা দুদিনলৈ ৰাজ্যত থাকিব উৎকট গৰম। স্বাভাৱিকতকৈ 3 পৰা 5 ডিগ্ৰী চেলছিয়াছ বেছি গৰমেহে দহিব। দুদিনৰ পিছতহে ৰাজ্যৰ অধিকাংশ অঞ্চলত হ'বহে বৰষুণ। তৃতীয়বাৰৰ বাবে বিবাহত আবদ্ধ হ'ব আমিৰ খান। পুনৰ হিন্দু মহিলাক জীৱনসংগী কৰিলে 61 বছৰীয়া আমিৰ খানে। তৃতীয়বাৰলৈ হিন্দু মহিলাৰে নিকাহত বহিল মিষ্টাৰ পাৰফেক্ট আমিৰ খান। দীৰ্ঘদিনীয়া ঘনিষ্ঠ বান্ধৱী গৌৰী প্ৰাটাৰ সৈতে বিবাহপাশত আবদ্ধ আমিৰ। 25 বছৰীয়া বন্ধুত্বৰ সফল পৰিণতি। বান্ধৱী গৌৰীক জীৱনসংগী কৰিলে আমিৰ খানে। নিজ বাসগৃহতে অনুষ্টুপীয়াকৈ বিবাহ কাৰ্য সম্পন্ন হ'ব আমিৰ আৰু গৌৰীৰ। সম্পূৰ্ণ ঘৰুৱাভাৱে অনুষ্ঠিত হ'ব এই বিবাহখন। নতুন জীৱনসংগী গৌৰী আছে 7 বছৰীয়া পুত্ৰ সন্তান। পূৰ্বতেও আমিৰ খানে দুবাৰকৈ বিবাহ পাশত আবদ্ধ হৈছিল। 1984 চনত ৰীনা দত্তেৰে বিবাহ পাশত আবদ্ধ হৈছিল আমিৰ খান। প্ৰথমা পত্নীৰ 2 সন্তান জুনেইদ খান আৰু ইৰা খান। 5 চনত দ্বিতীয়বাৰলৈ কিৰণ ৰাওৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল আমিৰ। দ্বিতীয় পত্নীৰ পুত্ৰ সন্তান আজাদ ৰাও খান। আমিৰ খানক তৃতীয় বিবাহৰ শুভেচ্ছা লাখ লাখ অনুৰাগীৰ। আজিৰ আনটো ডাঙৰ খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ ভাবুকি দিছে। বিদেশ ভ্ৰমণত থকা প্ৰধানমন্ত্ৰীক হত্যাৰ ভাবুকি। অষ্ট্ৰেলিয়াতে প্ৰধানমন্ত্ৰীক শেষ কৰাৰ ভাবুকি অচিনাকি চক্ৰৰ। 8 জুলাইত অষ্ট্ৰেলিয়া যাব প্ৰধানমন্ত্ৰী মোদী। প্ৰধানমন্ত্ৰী ভ্ৰমণত 3 দিন পূৰ্বে আহিছে হত্যাৰ ভাবুকি। 8 জুলাইত ইণ্ডোনেছিয়া হৈ অষ্ট্ৰেলিয়ালৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আবু মুস্তফা নামৰ এজন একাউণ্টৰ পৰা আহিছে এই ভাবুকি অহাক লৈ চৰম অৱস্থিতিত অষ্ট্ৰেলিয়া চৰকাৰ। ফেচবুক পোষ্টত দিয়া হৈছে প্ৰধানমন্ত্ৰীক শেষ কৰাৰ এই ভাবুকি। 9 জুলাইত মেলবৰ্ণৰ মাৰ্বেল ষ্টেডিয়ামত আছে প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী। সংবাদ মাধ্যমৰ খবৰক লৈ তোলপাৰ। বহু সন্ত্ৰাসবাদী সমৰ্থন কৰা দেশৰ মূৰৰ কামোৰণি হৈ পৰিছে মোদী।